এক নম্বৰীয়া কুৱেশ্যন এনচাৰ কাৰণে এটা সুকীয়া পদ্ধতি আৰু থাকিব আৰু বাকীবিলাকৰ এনচাৰ কৰাৰ কাৰণে সুকীয়া পদ্ধতি থাকিব। হয়, এই অসম হাইস্কুল শিক্ষান্ত পৰীক্ষা 2023 বছৰ যেটো পৰীক্ষা হ'ব তাৰ আমি সময়সূচী ইতিমধ্যে ঘোষণা কৰিছোঁ। অহা 3 মাৰ্চৰ পৰা 20 মাৰ্চত আমাৰ পৰীক্ষা হ'ব আৰু এই পৰীক্ষাৰ লগত সংগতি ৰাখি যেটো আমাৰ প্ৰেক্টিকেল পৰীক্ষা হয় এই প্ৰেক্টিকেল পৰীক্ষাটো 24 আৰু 25 ফেব্ৰুৱাৰী 2023 অনুষ্ঠিত হ'ব। সকলো পৰীক্ষাৰ্থীক মই হাজু হ'বলৈ অনুৰোধ জনালোঁ আৰু সকলোকে শুভেচ্ছাও যাচিছোঁ যাতে সকলোৱে নিজৰ সুখ্যাতিৰে পাছ কৰিব পাৰে। দ্বিতীয়তে এইবাৰ আমি এটা পদ্ধতিত সামান্য সালসলনি কৰা হৈছে। আগে পিছে আমি শৰ্ট কুৱেশ্যন 1 নম্বৰীয়া কুৱেশ্যন 10 বা 20 নম্বৰৰ দিওঁ। এই বছৰ কিন্তু আমি 50% নম্বৰ 4টা বিষয় ইংৰাজী, গণিত, বিজ্ঞান আৰু সমাজ বিজ্ঞান এই 4টা বিষয়ৰ কুৱেশ্যন পেপাৰত যিখিনি কুৱেশ্যন থাকিব তাৰে 50% 1 নম্বৰীয়া কুৱেশ্যন থাকিব আৰু বাকি 50% দীঘলীয়া কুৱেশ্যন থাকিব।